কয় মোহনী মন্ত্ৰ, এইবিলাক মোহনী মন্ত্ৰ যে কয়, এতিয়া হয়তো এটা ৰাইজ মোহনী আছে, এটা মেল মোহনী আছে, এটা পুৰুষ আৰু স্ত্ৰী মোহনী আছে, নহয় জানো? হয়তো এজন ল'ৰাই গাভৰু ছোৱালীজনী ভাল পাবা বিচাৰে, কিন্তু তালৈকে নেচায়। বেজৰ ওচৰত গৈ যদি তেওঁলোকক যদি কয় অলপ মিঠাতেল জাৰি দিব, এটা তাবিজ দিব, কিছুমানে মিঠাতেল জাৰি দিয়াৰ পিছত মায়ং যাদুৰ বাবে পৃথিৱী বিখ্যাত। আৰু মই আজি উপস্থিত আছোঁ মায়ঙত। এই মুহূৰ্তত মই বহি আছোঁ মায়ং ভিলেজ মিউজিয়াম আৰু ৰিচাৰ্চ চেণ্টাৰত। মায়ঙৰ এই যাদুবিদ্যাৰ অতীত কেনেকুৱা আছিল, বৰ্তমানে এই যাদুবিদ্যা কিদৰে চলি আছে, কেনেদৰে ইয়াৰ চৰ্চা অব্যাহত আছে, এই সকলোবিলাক জানিবৰ কাৰণে মই আজি লগ পাইছোঁ মায়ং ভিলেজ মিউজিয়ামৰ তত্ত্বাৱধায়ক মাননীয় শ্ৰীযুত কৰুণা নাথ ডাঙৰীয়া। মই আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। নাথ ডাঙৰীয়া, আপুনি কিমান মানে আগৰ পৰা এই মায়ঙৰ যিটো যাদুবিদ্যাৰ চৰ্চা কৰি আছে, অলপ জনাব নেকি? এইটো যাদুবিদ্যা বা আমাৰ মায়ঙৰ যিটো তন্ত্ৰমন্ত্ৰৰ দেশ বুলিলে হয়তো দেশী বিদেশী সকলো মানুহে জানে। আৰু তন্ত্ৰমন্ত্ৰ বুলি কওঁতে আমাৰ বহু প্ৰকাৰৰ মানে তন্ত্ৰমন্ত্ৰ কৰে, কিছুমানে মানে ভাল বা কোনোবাই বেয়া কৰে। আৰু ভাল কৰিলেও মানুহে বেয়াটোৱে কয় সঁচা। আগৰ দিনৰ মানুহে কি কৰিছিল বাৰু আমি সেইটো বুঢ়াবিলাকে দেখা পোৱা নাছিলোঁ। আমাৰ ককাহঁতৰ আমাৰ দেউতাহঁতে কৈছে যে আমাৰ মায়ঙত তন্ত্ৰমন্ত্ৰ কৰিলে মন্ত্ৰ শক্তিৰে বাঘ বান্ধিব পাৰে বা মন্ত্ৰ শক্তিৰে মানুহক আগত বাঘ বনাইছিলে, এনেকৈ বুলি কৈছিলে। কিন্তু সেইটোতো আমাৰ প্ৰায় 100-150 বছৰৰ আগৰ কথা। বা মানুহক বাঘ বনোৱা বা মানুহ বহি থাকিলে চকীখন কটিতে লাগি যায়, কটিত পিয়া লগোৱা বুলি কয়, সেইটো অৱশ্যে আগৰ দিনত আছিলে। আজিকালি কিন্তু এইটো নাই। প্ৰায় আজি এইটো 100 বছৰৰ অধিক হৈ গ'ল। মন্ত্ৰ শক্তিৰে বাঘ বনোৱা বা মানুহক বাঘ বনোৱা, মন্ত্ৰ শক্তিৰে বাঘ বান্ধিছিলে আগৰ দিনতে। আগতে এই যে বহি থাকিলে যে পীড়াখন যে লাগি যায় গাতে, সেইটো সঁচা কথা আছে? সেইবোৰ সঁচা কথা। মানে কিহৰ কাৰণে এইবিলাক প্ৰমাণ চাই তেওঁলোকৰ মন্ত্ৰ শক্তিটো এনেকুৱাই গুণ আছিলে, তেওঁলোকে সাধনা কৰে। তন্ত্ৰমন্ত্ৰ কৰিব গ'লে বহুত সাধনা লাগে। আগৰ দিনৰ মানুহে সাধনা কৰিব পাৰিছিলে। কিহৰ কাৰণে? আগৰ দিনত বহুত জংঘল আছিল। আৰু যিবিলাক তেওঁলোকে তন্ত্ৰ সাধনা কৰিলে মানে এইবিলাক ডাঙৰ ডাঙৰ কৰ্ম কৰিব পাৰে। যেনে মানুহক ভেড়া বনাব পাৰে, বা মন্ত্ৰ শক্তিৰে মানুহক বশ কৰিব পাৰে, বা মন্ত্ৰ শক্তিৰে মানুহক বা বনৰ বাঘকো বান্ধিব পাৰিছিলে। তেওঁলোকে এইবিলাক সাধনা কৰিছিলে। এতিয়া এই বৰ্তমান সময়ত মায়ঙৰ যাদুবিদ্যাটো মানে কি পৰ্যায়ত আছে? মানে কি কি কামত ব্যৱহাৰ কৰিব পাৰি, আছে নে নাই, আপুনি অলপ জনাব নেকি? এতিয়া যাদুৰ যিহেতুকে পৰম্পৰাগতভাৱে মন্ত্ৰপুথিখিনি আমাৰ মায়ঙতে আছে। আৰু যিখিনি মন্ত্ৰপুথি আছে আচলতে একচুৱেলি আমাৰ মায়ঙৰ যোগীখিনিৰ ভিতৰতে বুলি ক'ব পাৰোঁ, যিখিনি নাথ বুলি কয়। আৰু নাথ মানুহখিনিৰ হাততে এতিয়াও মই মিনিমাম হিচাপ কৰিলে ইয়াতে আমাৰ 700-800 ঘৰমান নাথ মানুহ আছে এই ৰজা মায়ঙত। 700-800 ঘৰ মানুহৰ ভিতৰত নহ'লেও কাৰোবাৰ ঘৰত 1-2খনকৈ হ'লেও সাঁচি পাতৰ মন্ত্ৰপুথি আছে। কিহৰ কাৰণে? সেইখিনি মন্ত্ৰপুথি আমাৰ প্ৰয়োজন বুলি ভাবিছোঁ। আৰু যিখিনি নেকি আমি অপ্ৰয়োজন, যিবোৰ বেয়া বুলি ভাবিছোঁ, আমি মিউজিয়ামত যিমানখিনি মিউজিয়ামৰ এখন সমিতি আছে, সমিতিখনৰ আটাইতকৈ মানে 2জন ব্যক্তিক নাম ল'ব লাগে, যাৰ কাৰণে আজি মিউজিয়ামটো হৈ উঠিছে। তেওঁলোকক মই কি বুলি কওঁ, তেওঁলোকৰ কাৰণে হয়তো আজি মই মিউজিয়ামৰ এজন চকীদাৰ বা ৰাইজৰ বা আমাৰ গাঁৱৰ বিষয়ে দুআষাৰ ক'ব পাৰিছোঁ। এজনৰ নাম হৈছে আমাৰ এই মিউজিয়াম সমিতিৰ ডক্টৰ উৎপল নাথ। তেওঁ কলেজৰ লেকচাৰ। ওতঃপ্ৰোতভাৱেৰে তেওঁ যিমানখিনি পাৰিছে গাঁৱত কালেক্ট কৰি আজি হয়তো তাৰে লগতে আৰু এজন আছে সভাপতি লোকেন্দ্ৰ হাজৰিকা। সেই দুজনে যিমানখিনি পাৰি সংগ্ৰহ কৰাৰ কাৰণে হয়তো আজি এটা মিউজিয়াম হৈ উঠিছে। আজি সেই মিউজিয়ামটো চাবৰ কাৰণে দেশী বিদেশী মানুহ আহিছে, ডক্টৰ উৎপল নাথ বা লোকেন্দ্ৰ হাজৰিকা। আৰু অলপ কথা সুধিম বাৰু, বেছি কথা নহয়তো। এতিয়া এই যাদুবিদ্যাটো বৰ্তমান সময়ত মানে কি কি কামত মানে প্ৰয়োগ কৰিব পাৰি? এতিয়া বৰ্তমান মই জনাৰ মতে বৰ্তমান তিলক হাজৰিকা এজন শিক্ষক আছিলে, তেওঁ ৰিটায়াৰ হৈছে। তেওঁ কিছুমান আগৰ দিনতে বেছ শিকিছিলে, আগত যদিও কৰা নাই, এতিয়া বৃদ্ধ হৈছে। তেওঁ এতিয়া 2টা-4টা কৰে। কেতিয়াবা হয়তো কাৰোবাক যদি কুকুৰে কামুৰিলে তেওঁ মানে মন্ত্ৰ শক্তিৰে কুকুৰে কামোৰাটো ভাল কৰি দিয়ে। আৰু যদি সাপে কামোৰে তেনেহ'লে সাপে কামুৰিলে ভাল কৰি দিয়ে। যদি কেতিয়াবা মানুহে কয় যে কাৰোবাক ভূতে ধৰিছে, তেওঁলোকে মন্ত্ৰ শক্তিৰে তেওঁলোকে ভূত খেদাব পাৰে।
আৰু যদি কাৰোবাৰ জণ্ডিছ হৈছে আচ্ছা মন্ত্ৰ শক্তিয়ে জাৰি ফুকি আমি ভাল কৰি দিওঁ। এইবিলাক মানে সৰু সুৰাবিলাক মানে আমাৰ গাঁৱত পৰাই জানে আচ্ছা আৰু আমাৰ মহিলাবিলাকো জানে। কাৰোবাৰ বেলেগ পাইলছ হৈছে, আচ্ছা পাইলছ বা আমাৰ অসমীয়াতে কেঁচুমূৰীয়া বুলি কওঁ। আচ্ছা আচ্ছা কেঁচুমূৰীয়া হ'লেও আমাৰ সাকুৱা ঔষধ এটা আছে আৰু তাত লগাই দিয়া ঔষধ এটা আছে, মানে ভাল হৈ যাব। কোনো ডাক্তৰ কবিৰাজ প্ৰয়োজন নাই। জণ্ডিছ আমি 7টা কচুপাত, অলপ মিঠাতেল, অলপ পানী, 7ডাল বা 21ডাল দুবৰি লৈ তাতে যদি আমি নামটোৰ ভিতৰতে মন্ত্ৰ শক্তিৰে যাই দিওঁ, তেনেহ'লে 3 পালি যাই দিয়াৰ পিছত লগে লগে জণ্ডিছটো ভাল হৈ যাব। এইটো গিৰাণ্টি, প্ৰমাণ পাই লগে লগে তুমি লগতে প্ৰমাণ পাবা। আৰু যেনে এতিয়া আৰু এটা কি আমাৰ টনচিল বুলি কয়, কাহ উঠি থাকে, ডিঙিটো সুৰসুৰাই থাকে, আমাৰ ক'লা কচু ঠাৰিৰে ধুনীয়াকৈ 3 ইঞ্চি জুখি ল'ব। জুখি লৈ আমি টনচিল ডিঙিটো জাৰি দিলোঁ। জাৰি থাকিলে যদি বাঢ়ি যায়, হয়তো যদি টনচিল হৈছে তেনেহ'লে 4 আঙুল বা 5 আঙুল হৈ যাব। তেতিয়া বেজক সুধি ল'ব যে পেচেণ্টক যে হয়নে 3 আঙুল বেলেগ হয়, মই জাৰিম, যদি তোমাৰ হৈছে তেনেহ'লে বাঢ়ি যাব, আৰু যদি হোৱা নাই নাবাঢ়ে তেনেহ'লে জাৰিব যেতিয়া 4 আঙুল বা 5 আঙুল হৈ যাব। তেতিয়া আকৌ কাটি ল'ব। মানে 3বাৰ যদি জাৰি দিয়া যায় তেনেহ'লে টনচিল লগে লগে নাই। আৰু যদি টনচিলটো তেনেহ'লে কেতিয়াবা কচুপাত নাপায়, বেজৰ থু যে আছে, এইটো ৰাতিপুৱা শুই উঠিয়ে লাগিব। কিন্তু ৰাতিপুৱা শুই উঠিয়ে বিচনাতে নামিয়ে বাঢ়ি থু দি দিয়া বুলি কয়, মুখ নোধোৱাৰ আগতে থু কৰিব আৰু ডিঙিটো জাৰি দিব, লগে লগে তোমাৰ ভাল হৈ যাব। এতিয়াও এইবিলাক প্ৰমাণ হৈ গৈছে। প্ৰমাণ এইবিলাক আমি একে চকুৰে নিজে দেখা কথা। আমি যদি নাৰী খাব লাগোঁ, আমি হাততে ধৰি ইয়াতে ধৰি অলপ মিঠাতেল লৈ যদি জাৰি দিওঁ, পেটৰ বিষ ডাক্তৰে ভাল কৰিব নোৱাৰিব, কিন্তু আমাৰ পেটৰ বিষ আমি নাৰী ল'ৰা বুলি জাৰি দিলে ভাল হৈ যাব। এইবিলাক এতিয়াও আমি কৰি থাকোঁ। আচ্ছা, এটা কথা কৈ থকা হৈছে কি বান মাৰা বুলি কয়, এই বস্তুটো কি মানে? বান মানে সেই যে মই ক'লোঁ সাধনা। সাধনা যিসকলে কৰে এইটো হ'ল কুকৰ্ম। কুকৰ্ম মানে বেয়া, মানে অৰ্থাৎ কেতিয়াবা তেওঁলোকেতো বিভিন্ন তন্ত্ৰ মন্ত্ৰ জানে। কুকৰ্ম মানে বেয়া, অৰ্থাৎ কেতিয়াবা তোমাৰ লগত মই কিবা কাৰণত কাজিয়া লাগিলোঁ দে, নহয়নে বাৰু? হয়তো আজিকালিতো জানে, হয়তো মাটিৰ কাৰণে কাজিয়া, তিৰিৰ কাৰণে কাজিয়া, বিভিন্ন বিষয়ত লাগিব, বিভিন্ন বিষয়ত যেতিয়া তোমাৰ লগত মই হয়তো কাজিয়া লাগি গ'লোঁ, নহয়নে বাৰু? তুমিও মোক এদিন ক'লা চাই ল'ম, ময়ো তোমাক ক'লোঁ চাই ল'ম। তুমি অৰ্থাৎ একো নাজানা, মই বেজ। মই তেতিয়া কি কৰিম? মই তোমাৰ পৰা চেষ্টা কৰিম অলপ হয়তো ভৰিৰ মাটি অলপ, যদি ভৰিৰ মাটি অলপ নাবা তেনেহ'লে তোমাৰ অংগৰ পৰা কিবা এটা লৈ বা চুলিৰে অলপ কিবা এটা লৈ তোমাৰ নামত এটা তাবিজ ফুটিব। কি তাবিজ? সেইটো হ'ল শুকনি মন্ত্ৰৰ তাবিজ। তাৰ নাম হ'ল শুকনি মন্ত্ৰ। অৰ্থাৎ তেতিয়া শুকনি বান এটা মাৰি এডাল গছত তেওঁলোকে মাৰি দিব, তুমি একো গম নাপাবা। কাজিয়া লাগিলোঁ শেষে আৰু। মই কি কৰি আছোঁ তুমিতো আৰু নাজানা, মই বেজ যেতিয়া। তেতিয়াহ'লে মই তেতিয়া তোমাৰ নামত এডাল কলগছত মাৰি দিলোঁ শুকনি বান এটা। সেই কলগছক কৈ দিলোঁ যে এইটো কিন্তু 15 দিনৰ ভিতৰত কিন্তু তুমি মৰি যাব লাগিব, মোৰ এইটো শপত। এইবিলাক তেওঁলোকৰ শপত থাকেতো। গতিকে কলগছডালত তেওঁলোকে তাবিজটো পুতি থৈ আহিলে, সেইদিনাখনৰ পৰা আৰু মানুহজন যিজনে মানে কাম কৰিলে তেওঁ আৰু খাব নোৱাৰে। কি খাব নোৱাৰে? পানী অকণমান খালে বমি আহিব, তামোল এখন খালে বমি আহিব, চাধা অকণমান খালে বমি আহিব, ভাতকেইটা লৈ যাব আহিলে মুখ বমি আহিব, মানে বমিৰ প্ৰভাৱ আহি যাব, গম নাপাব, মানে অমংগল হ'ব আৰু তেওঁৰ। তেতিয়া আহি থাকিব লাহে লাহে, খাব নোৱাৰিলে শুকাই থাকিব। ক'ৰবাত ডাক্তৰ তাত যাবা, ক'ৰবাত কিবা কৰিব যাবা, কোনেও ভাল নাপাব। তাৰে ভিতৰতে আকৌ কিছুমান আৰু বেজ আছে, তেওঁলোকে কৰি মাৰি চায়। এই যে কৰি বুলি কয়, কৰি মাৰি চায়। কৰি মাৰি চালে তেতিয়াহ'লে ক'ব যে অমুকজন মানুহে তোমাক শুকনি বান মাৰিছে। মানে সমাধানৰ উপায় আছে। কাৰণ এজনে যেতিয়া মাৰে, বিপৰীত এজন আছে, তেওঁ ওচৰত আকৌ চাবিব লাগে, বানটো উঠাব পাৰে মানে। মানে মই বহুত যেতিয়া মানে বেমাৰ হৈ পৰি থাকিলে মানে কেতিয়াবা হয়তো মানুহ মৰিও যায়, নেজানে, বুজি নাপায়। আগৰ দিনত তেতিয়া নহয় জানো, কৰ্মবিলাক কোনে কৰেতো আৰু নকয়, তেনেকৈ হয়তো কেতিয়াবা মৰিও যায়। আৰু কেতিয়াবা হয়তো মোৰ মানুহজন এনেকুৱা শুকাই গৈ আছে, এতিয়া শুকাই আছে, কিবা চোৱা চিন্তা কৰিব লাগিব। আমাৰ আকৌ চোৱা চিন্তাৰ নিয়মটো আকৌ থাকে, কাৰণ কেতিয়াবা আই বেৰ লাগে। এই যে বসন্ত ওলালে যদি বসন্ত ওলাই থাকোঁতে যদি বেজি দিয়ে তেনেহ'লে মানুহজনৰ হয়তো মৰি যাব পাৰে। আই ধৰা বুলি কয় যে, জ্বৰৰ লগত আই আহে, আইৰ লগত যদি জ্বৰ বেজি মাৰি দিয়ে তেনেহ'লে লগে লগে হয়তো মানুহজন বেয়া হৈ যাব। আমাৰ কিন্তু জ্বৰ হোৱাৰ লগতে আমাৰ কি আছে, আই জোৰণি বুলি এটা আমাৰ সাগুৱা ঔষধ আছে, মূৰ ৰক্তৰ লগত খুৱাব লাগে। অলপ লৈ কেনে যদি
জ্বৰ হোৱাৰ দিনাখনে অলপ খোৱাই দিলে সেইটো আইৰণি বুলি কয়। সেইটো যদি 2 বা 3 বাৰ আমি খাই দিলোঁ, বেজী মাৰক বা মেডিচিন খাওক আৰু প্ৰভাৱ নাহে আৰু আই ঠাণ্ডা হৈ থাকে। বুজিলে? আমি এই নিয়মত থাকোঁ। গতিকে থাকি আমি তন্ত্ৰ সাধনা সবল কৰোঁ। আৰু যেতিয়া নেকি ভাল কৰিব আহিব, তেখেতেও বেজ, ময়ো বেজ, ধৰি লোৱা আৰু এজন বেজ, ময়ো বেজ, তেতিয়াতো মই কামটো তোমাক কৰিলোঁ, কিন্তু সেইজনৰ দ্বাৰাই তুমি ভাল হ'লা, নহয়নে বাৰু? যেতিয়া ভাল হ'লা, তেওঁতো কৰিব বোলে কৰোণাই এনেকৈ নক'লেওতো এটা আশা ইংগিত দিব। ডাইৰেক্ট নাম কাঢ়ি নকয়, বেজে কেতিয়াও নকয়। ওচৰ পাছৰ কিবা এটা ক'ব, সেইটোতে বুজি ল'ব যে আমি সেনেকৈ বুজি লওঁ কথাখিনি। বেজে কিন্তু নাম কেতিয়াও নকয়। নাম ক'লে বিপদ হৈ যাব নহয়। তাৰপিছতে সেই বেজজনে যেতিয়া ভাল কৰিলে, মোৰতো মনে মনে খং উঠি আছে, কামটো কৰিলোঁ, ই ভাল কৰিলা, ইমান বেজ আকৌ এই বেজে আকৌ লাগি যাব। জানা, মই তাক মাৰি থৈ আহিলোঁ, তই এতিয়া ভাল কৰিলি, নহয়নে বাৰু? লাগিব। যদি তাইৰ ভিতৰতো আকৌ সিহঁতৰ ভিতৰতো আছে আকৌ মানে ডাঙৰ বেজ, সৰু বেজ, যদি তেওঁ ভালকৈ শিকিছে, তেনেহ'লে ৰাতিৰ ভিতৰতে আকৌ সি কি কৰিব, বেজে হয়তো এটা কৰিকে বাঘ এটা বনাই খেলাই দিব সেইজনৰ ওচৰত। কৰিকে এটা বাঘ বনাই পঠাই দিব, কিন্তু সাধনা আছে না। বাঘ বনাই দি খেলাই দিলা তেখেতৰ ওচৰত, সি চাই হয় বাঘ আহিল, হমাই যাবই নহয় বাঘে। আৰু সি যদি সেইটো বাঘটো গম পায়, ফিৰাব পাৰিলেতো ফিৰালে, ফিৰাব নোৱাৰিলেতো খাই দিব, নহয়নে বাৰু? এইটো 100 বছৰৰ আগৰ কথা। বৰ্তমান এই বস্তুটো নাই আৰু মানে এতিয়া এইবিলাক প্ৰভাৱ, বান মাৰা, কাৰোবাক বান কাটা, এইবিলাক নাই। কোনোবা কাৰোবাৰ কিবা বেয়া কাৰণে যদি বান কাটিব লগা হয়, কিন্তু পৰাপক্ষত এইবিলাক অপকৰ্মবিলাক কৰিব নালাগে। সত্যটো কৰিব লগা হ'লে তাৰমানে সঁচা। আমি এতিয়া ধৰাছো আগৰ দিনৰ মানুহে কয় যে মায়ঙত নেযাবি, মায়ঙত গ'লে ঘূৰি আহিব। কিয়নো মায়ঙৰ মানুহে কাৰোবাক আমি ৰাখি জানো আমাৰ কিবা কাম আহিব? নাহে। তেওঁলোকে আহে কিহৰ কাৰণে? হয়তো তোমালোকেও কেতিয়াবা হয়তো শুনিছা, হয়তো মায়ঙত অলপমান যাদু শিকিবা যাম, নহয়নে বাৰু? যাদু শিকিবা অহাৰ লগে লগে যিবিলাক আমাৰ তন্ত্ৰ মন্ত্ৰ পুথি, সাঁচিপতীয়া মন্ত্ৰ পুথি, হয়তো এইবিলাক বহুত ডাঙৰ ডাঙৰ অফিচাৰেও নাজানে, এইবিলাক যদি সাধনা নকৰে। এইবিলাক মন্ত্ৰ পুথি শিকিব আহিলেতো এদিন দুদিনতো শিকিব নোৱাৰে, নহ'লেও 15-10 বছৰ 8 বছৰ লাগিব। তে 8 বছৰ এঘৰ মানুহৰ ঘৰত থকাৰ পিছত তেওঁতো নিজৰো হ'ব পাৰে কেতিয়াবা। ঠিক সেনেকুৱাকৈ দয়া উপজি থাকে। বাহিৰৰ মানুহ এজন আমি ৰাখি কেনেনো কি কৰিম? আমাৰ গাঁৱৰ মানুহে কিবা ভগাই খাব না কিবা, মানুহ চাই যায়, কিন্তু মানুহে কয় মায়ঙত গ'লে আহিব নোৱাৰে। সেইটো নহয় আচলতে এইটোহে যে মন্ত্ৰ শিকিব আহি ইয়াতে 15 বছৰ 20 বছৰ ইয়াতে থাকিব লগা হয়। এজনী ছোৱালী ল'লে, ভাল পালে, ওচৰৰে ছোৱালী এজনী লৈ ইয়াতে থাকি বিয়া পাতি ইয়াতে খাই আছে। তেওঁলোককতো খেদাই দিব নোৱাৰে, কিন্তু মানুহে ভাবে যে হয় মায়ঙত গ'লে যাদু কৰিহে ৰাখে। ঠিক আছে। কথাটো হ'ল এইটো আপুনি ক'লে যে মায়ঙৰ যিটো যাদুবিদ্যাৰ পৰম্পৰা এইটো অতীতৰ পৰাই বৰ্তমানলৈ চলি আছে, কিন্তু কিছুমান সলনি হৈছে। কিছুমান এতিয়া যাদুবিদ্যাটো মানুহৰ ভালৰ কাৰণে ব্যৱহাৰ হয়, আৰু যিটো লোকচিকিৎসা আপোনালোকৰ এই বনৌষধিৰে যিটো চিকিৎসা কৰা, আপুনি জণ্ডিছৰ কথা কৈছে বা আপোনাৰ পাইলছ বেমাৰৰ কথা কৈছে, এইবিলাক এতিয়া অব্যাহত আছে। গাৰ বিষ যদি হয়, মানুহৰ কিছুমান গাৰ বিষ থাকে, বহুত গাৰ বিষ থাকে, তেতিয়াহ'লে আমাৰ বিষ ঢেকীয়া যে বুলি কয়, বিষ ঢেকীয়া দিয়ে কোবাই যায়। হয়তো নৰসিংহ পাত যে বুলি কয়, নৰসিংহ পাততে গোটেই গা কিছুমানৰ বিষ হৈ থাকে, উঠিব নোৱাৰে, নহয় জানো? কিছুমানে কাম কৰাই হওক, কিছুমানে গা বিষ মানুহৰ সদ্যহতে কিছুমান থাকে, সেইবিলাক মানুহকো যদি আমাৰ বেজবিলাক এতিয়াও আছে, বহুতকেইজন এতিয়াও আছে, তেওঁলোকক বহুৱাই ল'ব। হয়তো তেওঁলোকে নৰসিংহ পাতেৰে জাৰিব, নহ'লে বিষ ঢেকীয়া বুলি এটাত ঢেকীয়া আছে, সেইবিলাকতো বনোৱাৰে হয়, এইবিলাক চব কিন্তু তাতে লিখা আছে। ইয়াতে যদি তোমাৰ পাইলছটো হৈছে, পাইলছটোৰ লগত কি কি লাগিব সেইখিনি তাত লিখা আছে। যিবিলাক আগৰ দিনৰ যিবিলাক পুথিবিলাকত লিখা, জ্বৰ হৈছে, জ্বৰৰ লগত তেওঁ কি এটা ঔষধ দিলে তেওঁৰ জ্বৰটো ভাল হৈ যাব, এইবোৰ মানে তাতে লিখা আছে। সেইমতেহে আমাৰ সাধনা হয়। কামসেন্দুৰ বুলি কয়, কামসেন্দুৰ আছে। এইবিলাক বহুত নিয়ম সংযমত যদি বেজে যিখিনি নিয়ম দিব, সেই নিয়ম মতে যদি তেওঁ কৰ্মখিনি কৰে, তেনেহ'লে যোনে তেল সানে বিপৰীতজনে কিন্তু তেওঁক নেদেখিলে আৰু থাকিব নোৱাৰে। সেনেকুৱা হয় নেকি? মানে প্ৰামাণিক এতিয়াও আছে, প্ৰবীণ শইকীয়া আছে, তিলক হাজৰিকা আছে, এতিয়াও ফণীধৰ নাথ আছে, এতিয়াও দিয়ে। গতিকে
এইবিলাক কিন্তু নিয়ম সংযমতহে হ'ব। আচ্ছা আচ্ছা এনেই যে মই বস্তুটো খুৰাই দিলে বেজে দিলে মই এইটো লৈ যাই মোক তেলখিনি সানি দিম মোক ভাল পাব সেইটো নহ'ব। তাত বহুত নিয়ম আছে। নিয়ম মতেহে বস্তুবিলাক হ'ব। নিয়ম সংযমত নহ'লে একো নহ'ব। নহয়নে? এইখিনি কৈ আমাৰ এই আলোচনাটোৰ সামৰণি মাৰিছোঁ। আৰু ইমান সময় আমাক ধুনীয়াকৈ মায়ঙৰ যাদুবিদ্যাৰ অতীত বৰ্তমানৰ কথা কৈছে, কিদৰে এয়া অব্যাহত আছে, গোটেইখিনি কথা কোৱাৰ বাবে মই মায়ং ভিলেজ মিউজিয়ামৰ তত্ত্বাৱধায়ক হিচাপে থকা মাননীয় শ্ৰীযুত কৰুণা নাথ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।